পিএফএলৰ আমাৰ কাৰণে কোনো মানে ফেক্টৰে নহয় জৌচাং বসুমতাৰীক তেখেত এটা ফেইলা বুলি মানুহে গম পায় তেখেতক ফেইলা বুলি জানে তেখেতক ৰাইজে বিশ্বাস নকৰে কেইদিনমান আগত তেখেতে বিপিএফ দলত যোগদান কৰিবৰ কাৰণে গৈছিল কোকৰাঝাৰলৈ কিন্তু বিপিএফে তেখেতক নোলোৱাৰ কাৰণে আকৌ তেওঁ নিজৰ দললৈ উভতি আহিছে আজি ইয়াত কালি ইয়াত এনেকা কৰি থাকে সি মানুহজন চ' ইয়াৰ কাৰণে তেখেতৰ প্ৰতি মানুহে মানে বিশ্বাস নকৰে আৰু আজিৰ তাৰিখত ইউপিপিএল ৰাজনৈতিক দলে ক্ষমতাত নাই ৰাইজক একো দিব নোৱাৰে তেওঁলোকে না ৰাস্তা দিব পাৰিব না দলং দিব পাৰিব না দুখীয়া দৰিদ্ৰৰ কাৰণে আইবিএছ দিব পাৰিব না আমাৰ যুৱক যুৱতীসকলৰ কাৰণে চাকৰি বাকৰি দিব পাৰিব আজি তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি মানে ইউপিপিএল ৰাজনৈতিক দল মানুহে তেখেতসকলক বিশ্বাস নকৰে আৰু ইউপিপিএল দল আজি তাৰিখত অকলশৰীয়া হৈ গ'ল তেখেতসকলৰ লগত কোনো নাই আমাৰ লগত আজি তাৰিখত বিজেপি আছে বিজেপি আমাক সহায় কৰি আছে বিজেপি আৰু বিপিএফ দলৰ বৰ্তমান বিটিচিত চৰকাৰ চলি আছে আৰু ইয়াৰ কাৰণে আমি ক'ব পাৰোঁ যে আমাৰ 15টা সমষ্টিৰ ভিতৰত 15টাই মানে আমাৰ বিজেপি আৰু বিপিএফ দলৰ সমৰ্থিত প্ৰাৰ্থীবিলাকে এনডিএৰ প্ৰাৰ্থীবিলাকে 100% উইনাৰ হ'ব ইয়াক ক্লিয়াৰ হৈ গৈছে